Yeah. সজাগতা সভাৰ আহ্বান কৰা হৈছে। এই সজাগতা সভাৰ লক্ষ্য উদ্দেশ্য হ'ল যে সমাজত যিধৰণে প্ৰচলিত হৈ আছে অবৈধ নিচাজাতীয় মাদক দ্ৰব্য বা ড্ৰাগছ বা বিভিন্ন অসামাজিক কাৰ্যকলাপ, লগতে নাৰী নিৰ্যাতনা বন্ধা হৈ আছে, লগতে এই যিধৰণৰ আতংক সমাজৰ নামৰ এটা অন্ধবিশ্বাসৰ আতংক হৈ আছে, এইবোৰ সকলো বস্তু সমাজৰ পৰা আঁতৰাই এখন সুস্থ সমাজ গঢ়ি তোলাৰ লক্ষ্য উদ্দেশ্যেৰে আজি আমি এই শিশু দিৱসৰ দিনাখন আমি এই সজাগতা শোভাযাত্ৰা কাৰ্যসূচীৰ লগতে সজাগতা সভা এখন অনুষ্ঠিত কৰিছোঁ চিডলিত। সেই হিচাপে আজি আমি কাশীকোটাৰ পৰা সৰু চিডলিলৈকে শোভাযাত্ৰা কৰি যাম আৰু লগতে সকলো সচেতন ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ তথা ৰাইজক আহ্বান জনাইছোঁ যে সমাজৰ পৰা এই সকলো বস্তু অতি শীঘ্ৰে বন্ধ হ'ব লাগে আৰু এনেকুৱা কাৰ্যকলাপ যিবোৰ চলি আছে অবৈধ কাৰ্যকলাপ সেইবোৰ বন্ধ হ'ব লাগে। এখন সুস্থ সমাজ গঢ়ি তোলাত সকলোৱে আগবাঢ়ি আহক। যিখন সমাজত কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্যৰ কোনো স্থান নাথাকিব, কোনো নাৰী নিৰ্যাতনৰ ঘটনা যাতে নঘটে, কোনো যাতে সপাদৰ নামত বা ডাইনী প্ৰথাৰ নামত কোনো যাতে অন্ধবিশ্বাসৰ বলি হৈ কিনে এটা নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ নকৰে, সেইকাৰণে আমি সকলোৱে সচেতন হ'ব লাগিব। সেইকাৰণে আমি আজি এই শোভাযাত্ৰাৰ দ্বাৰা এটা আহ্বান তথা এটা প্ৰচাৰ কৰিব আমি চেষ্টা কৰিছোঁ। মই যে বহুত খুশি যে আমাৰ গোটেই কজন ছাত্ৰ লগতে আই মাতৃ আমাৰ সকলো যুৱ প্ৰজন্ম ওলাই আহিছে। আজি ভাল দিন, শিশু দিৱস, সকলোকে শুভেচ্ছা থাকিল আৰু এই শিশু দিৱসত সকলো ছাত্ৰ ছাত্ৰী ওলাই আহিছে এখন সুস্থ সমাজ গঢ়ি তোলাৰ কাৰণে মই বহুত খুশি। নারী নির্যাতন বন্ধ করক, বাল্য বিবাহ বন্ধ করক, মাদক দ্রব্য সেবন বন্ধ করক, তীর জুয়া খেল বন্ধ করক, তীর জুয়া খেল বন্ধ করক, বন্ধ করক। ক'ব গ'লে বহুত এটা নিচাজাতীয় দ্ৰব্যই হওক বা বিভিন্ন ধৰণৰ অসামাজিক হেৰি হওক শিক্ষাৰ ভিতৰত আমাৰ ফালৰ পৰা আমাৰ জনগোষ্ঠী বহুত পিছ পৰি আছে। তো এই ক্ষেত্ৰত আজি আমি সজাগতা আনিলেই নহ'ব, কিন্তু আমি উন্নত হ'ব পাৰিম। কাৰণ আমাৰ মাজত এটা বেয়া প্ৰচলিত স্বভাৱ আছে যে কম বয়সতে আমাৰ আপে আপেগিলাখন পাই দিয়া হয়। এতিয়া অন্তত দুখ লগা কথা। আৰু এই পাছত দ্বিতীয়টা কথা হ'ল সমাজৰ যিটা পৰিৱেশ হৈ আছে, বিশেষকৈ পঞ্চাছ জনগোষ্ঠীবিলাক আজি শিক্ষা দিশত বহুত পিছ পৰি আছে, অৰ্থনৈতিক দিশত, সামাজিক দিশত। সমাজৰ কথাটো নকওঁৱে, কাৰণ সমাজৰ অৱস্থাটো বহুত বেয়া হৈ আছে। তো এইবিলাক কিন্তু উন্নত হোৱা যায়, সেইবিলাক দিশত আমি অলপ চাব লাগিব। আমাৰ এতিয়া কি অভ্যাস হৈছে যে আমি চব সময় আন্দোলনমুখী হৈ থকাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত আমি চাব পাৰোঁ। আমি